আশা কৰোঁ মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ আৰু শেষলৈকে চাব। লগতে দুখীয়াৰ বন্ধু ইউটিউব চেনেলক ছাবস্ক্ৰাইব কৰি আপোনালোকৰ মৰম আদৰ দি যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ দুখীয়া বন্ধু ইউটিউব চেনেললৈ। আজি আমি গৈ আছোঁ লখিমপুৰ মেডিকেল কলেজলৈ ব্লাড ডনেট কৰিবলৈ। আমাৰ সতীৰ্থ জিন্তু নাথে ৰক্তদান কৰিব। আমাৰ ইয়াৰ লগত জিন্তু নাথ আছে আৰু জ্যোতিষ্মান নাথ। আমি পাইছোঁহি আৰু লখিমপুৰ মেডিকেল কলেজ। আমি পাই গৈছোঁ লখিমপুৰ মেডিকেল কলেজ। আপোনালোকক পৰিৱেশটো দেখাইছোঁ। আমাৰ সতীৰ্থ ৰক্তদান কক্ষত সোমাবলৈ গৈ আছে। আগতকৈ বহুত সুন্দৰ কৰিলে আমাৰ লখিমপুৰ অসামৰিক চিকিৎসালয়খন। তাকে লখিমপুৰবাসী ইয়াৰ পৰা বহুত উপকৃত হৈছে। আমি পাই গৈছোঁ লখিমপুৰ ব্লাড বেংক। আপোনালোকে দেখিবলৈ পাইছে ৰক্তদান মহান দান। আপুনিও জানে ৰক্তদান কৰক আৰু নিজৰ লগতে 4জনৰ জীৱন ৰক্ষা কৰক। আমাৰ সতীৰ্থ জিন্তু নাথে ৰক্তদান কৰা মুহূৰ্ত আপোনালোকক দেখাইছোঁ। তুমি এতিয়ালৈকে কেইবাৰ ব্লাড দান কৰিছা? ৰক্তদান কৰোৱা হওক সংস্থাৰ তৰফৰ পৰা জিন্তু নাথলৈ অশেষ ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ। ৰক্তদান মহান দান এই বাক্যশাৰীকে সাৰোগত কৰি আমাৰ সক্ৰিয় সদস্য জিন্তু নাথে 3বাৰকৈ ৰক্তদান কৰিলে। যদি আপোনাৰ এটোপাল ৰক্তই আন 4জনৰো উপকাৰ সাধন কৰে, তেতিয়াহ'লে আপুনিও ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। আপুনিও ৰক্তদান কৰোৱা হওক, পৰিয়ালৰ অংশীদাৰ হওক। আজিলৈকে ৰক্তদান কৰি পোৱা নাই, তেওঁলোক সকলোৱে বিনম্ৰ অনুৰোধ, তেওঁলোকে এবাৰ ৰক্তদান কৰক। লগতে নিজৰ স্বাস্থ্যটো আপোনাৰ সুন্দৰ হয়। আমাৰ গাঁও জেগাত আজিও এনে কিছুমান প্ৰবাদ মানুহে বিশ্বাস কৰে যে ৰক্তদান কৰিলে মানুহৰ অসুবিধা হয়, কিন্তু আমাৰ যিসকল সতীৰ্থই আজিলৈকে ৰক্তদান কৰি আছে তেওঁলোকতো কোনো একো অসুবিধা হোৱা নাই। তেওঁলোকে অন্ততঃ এটা সুন্দৰ হেল্প পাইছে আৰু আপুনিও সেইটো কাৰণে ৰৈ থাকিবলৈ কোনো প্ৰয়োজন নাই। আমাৰ এই দুখীয়া বন্ধুৰ তৰফৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভিডিঅ' সামৰি মাৰিছোঁ। আমাৰ সক্ৰিয় সদস্য জিন্তু নাথলৈ আমাৰ অশেষ ধন্যবাদ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে সুস্থ হৈ আগলৈকে এনেদৰে নিজৰ লগতে আন 4জনৰ উপকাৰ সাধন কৰে। জিন্তু নাথে ৰক্তদান কৰা সেই মহিলাগৰাকী আৰু তেওঁ পৰিয়ালবৰ্গৰ ওচৰলৈ এবাৰ যাওঁ ব'লক। আমাৰ ৰক্তদান কৰোৱা হওক পৰিয়ালৰ সক্ৰিয় সদস্য জিন্তু নাথে আপোনালোকক ৰক্ত দি সহায় কৰিলে। তেওঁৰ বিষয়ে পাৰিলে অকণমান কিবা ক'ব। নমস্কাৰ। আমাৰ জিন্তু নাথে যিখন আমাৰ ব্লাড কৈছে বুলি ৰক্তদান বোলে মহান দান, এই মহান দান দি তেখেতে আমাৰ যিখন মানে উপকৃত কৰিলে তাৰ কাৰণে আমি নিঠুৱে সুখী হৈছোঁ আৰু মই তেখেতলোকক আগলৈকে সুস্বাস্থ্য থাকি তেখেতলোকৰ জীৱন উন্নতিৰ কাৰণে হ'বৰ কাৰণে মই তেওঁ প্ৰভুৰ ওচৰত আশীৰ্বাদ কৰিছোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'বোৰ ভাল লাগে তেন্তে ভিডিঅ'বোৰত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনিও এজন ৰক্তদাতা হ'ব বিচাৰে তেন্তে আমাৰ লগত সহযোগ কৰক। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিম।